হেল্ল' বন্ধুসকল স্বাগতম জনাই পুনৰ আহিছোঁ মোৰ ইউটিউব চেনেল RMT A to Z ইনফলৈ। আজি লৈছোঁ আপোনালোকৰ কাৰণে অতিকৈ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে আধাৰ আৰু পান কাৰ্ড লিংক কৰা নাই তেওঁলোকৰ কাৰণে অতিকৈ বেয়া খবৰ। 31 মাৰ্চৰ আগত আপোনালোকে যদি আধাৰ আৰু পান কাৰ্ড লিংক নকৰে তেতিয়াহ'লে আপোনালোকে 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব পাৰে। বন্ধুসকল ইতিমধ্যে আপোনাৰ 1,000 টকাকৈ জৰিমনা কৰি আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক চলি আছে। যেহেতু 31 মাৰ্চৰ আগত কৰিব লাগিব। যদি ইয়াৰ পিছত কৰে তেতিয়াহ'লে আপোনাৰ আৰু কিবা বিপদ হ'ব পাৰে। বন্ধুসকল আপোনালোকে আধাৰ কাৰ্ডটো পান কাৰ্ডৰ সৈতে লিংক আছে নে পোনপ্ৰথমে আপোনালোকে কেনেকৈ চেক কৰিব আৰু যদি নাই আৰু কেনেকৈ আপোনালোকে সেই লিংকটো কৰিব মই এই ভিডিঅ'ৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ দেখাই যাম। আপোনালোকে মোৰ ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈকে চাই থাকক। তো বন্ধুসকল আপোনালোকে মোবাইল বা ডেস্কটপত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। ইয়াতে আপোনাৰ লিখিব লাগিব ই ফিলিং আৰু চাৰ্চ কৰি দিব লাগিব। লগে লগে এনেকুৱাকৈ এটা নতুন ইণ্টাৰফেচ খোল খাই যাব। ইয়াতে দিয়া আছে চাওক ইনকাম টেক্স, ইয়াতে ক্লিক কৰি দিব। লগে লগে আপোনালোকৰ আগত এনেকুৱাকৈ আৰু এটা নতুন ইণ্টাৰফেচ খোল খাই যাব। বন্ধুসকল চাওক ইয়াতে দিয়া আছে ই ভেৰিফাই ৰিটাৰ্ণ লিংক আধাৰ ষ্টেটাছ লিংক আধাৰ এনেকুৱাকৈ বহুতকেইটা অপশ্যন দিয়া আছে। তো আপোনালোকে কি কৰিব ডাইৰেক্ট লিংক আধাৰ ষ্টেটাছত ক্লিক কৰি দিব। লগে লগে চাওক এনেকুৱাকৈ আৰু এটা নতুন ইণ্টাৰফেচ খোল খাই যাব। ইয়াতে আপোনালোকে লিখিব লাগিব নিজৰ যিটো পান নম্বৰ আছে পান নম্বৰটো। তাৰপিছত ইয়াতে লিখিব লাগিব আধাৰ নম্বৰ। ইয়াতে কি কৰিব আপোনাৰ ভিউ লিংক আধাৰতে ক্লিক কৰি দিব। ইয়াতে চাওক আপোনাৰ ওলাই আহিছে পান নট লিংক উইথ আধাৰ। কি কৰিব লাগিব লিংক আধাৰত ক্লিক কৰিব লাগিব। লগে লগে চাওক এনেকুৱাকৈ আৰু এটা নতুন ইণ্টাৰফেচ খোল খাই যাব। আপোনালোকে কি কৰিব ইয়াত পান অপশ্যনটো আহিছে ইয়াত নিজৰ পান নম্বৰটো লিখিব। স্ক্ৰল ডাউন কৰিব কৰিবলৈ ইয়াতে আপোনাৰ আধাৰ নম্বৰটো লিখিব আকৌ আৰু ভেলিডেট ইয়াতে ক্লিক কৰি দিব। লগে লগে চাওক ইয়াতে আপোনাৰ কণ্টিনিউ টু পে থ্ৰু ই পে টেক্স অপশ্যন এটা আহি গৈছে। আপোনাৰ এইখিনি আপোনালোকে পঢ়ি ল'ব। ইয়াতে যিটো পেমেণ্টৰ অপশ্যন সেই পেমেণ্টৰ অপশ্যনটো আহি গৈছে। তো কণ্টিনিউ টু পে থ্ৰু ইয়াতে ক্লিক কৰি দিব। লগে লগে চাওক আৰু এনেকুৱা এটা আপোনাৰ ইণ্টাৰফেচ খোল খাই যাব। ইয়াতে আপোনাৰ পান নম্বৰটো আকৌ লিখিব লাগিব আৰু নিজৰ মোবাইল নম্বৰটো ইয়াতে লিখিব। অলপ স্ক্ৰল ডাউন কৰিব লিখি পেলাই আৰু কণ্টিনিউত ক্লিক কৰি দিব। লগে লগে চাওক এনেকুৱা আপোনাৰ নম্বৰত এটা OTP আহি যাব। ইয়াতে OTPটো ফিল কৰি দিব আৰু কণ্টিনিউত ক্লিক কৰি দিব। ইয়াত চাওক আপোনাৰ গোটেই আহি গৈছে ইউ হেভ ছাকচেছফুলি ভেৰিফাইড থ্ৰু মোবাইল OTPটো আপোনাৰ কমপ্লিটলি ছাকচেছ হৈ গ'ল। আকৌ আপোনাৰ কণ্টিনিউত ক্লিক কৰি দিব। আকৌ চাওক এনেকুৱাকৈ আপোনাৰ আগত আৰু এটা নতুন ইণ্টাৰফেচ খোল খাই যাব। ইয়াতে আপোনাৰ তিনিটা অপশ্যন আহি গৈছে ইনকাম টেক্স STT CTT আৰু ফি আদাৰ পেমেণ্টছ। আপোনালোকে কি কৰিব ডাইৰেক্ট যিটো প্ৰথম আছে ইনকাম টেক্স ইয়াতে ক্লিক কৰি দিব প্ৰচিডত। লগে লগে এনেকুৱাকৈ আপোনাৰ আৰু এটা নতুন পেজ খোল খাই যাব। ইয়াতে চাওক এছেছমেণ্ট ইয়াৰ যিটো আছে সেইটো আপোনালোকে ক্লিক কৰি দিব 23-24। ইয়াত আছে আপোনাৰ টাইপ অফ পেমেণ্ট মাইনৰ অফ হেড ক্লিক কৰি দিব। কৰি পেলাই আপোনাৰ আধাৰ ৰিচিপ্ট যিটো 500 আছে ইয়াতে ক্লিক কৰিব। অলপ স্ক্ৰল ডাউন কৰিব কৰি পেলাই আপোনাক কণ্টিনিউ কৰি দিব। লগে লগে চাওক এনেকুৱাকৈ আৰু আপোনাৰ আগত এটা নতুন পেজ খোল খাই যাব। অলপ স্ক্ৰল ডাউন কৰক। ইয়াত আছে টেক্স চাৰ্জ চেজ ইণ্টাৰেষ্ট এনেকুৱাকৈ দিয়া আছে আপোনাৰ 1000। আকৌ 1000ৰ পিছত চাব কণ্টিনিউ আছে ইয়াতে ক্লিক কৰি দিব। তাৰপিছত চাওক ইয়াত দিয়া আছে আপোনাৰ নেট বেংকিং ডেবিট কাৰ্ড পে এট বেংক কাউণ্টাৰ RTGS NFT পেমেণ্ট গেটৱে। তো আপোনালোকে
কি হিচাপত পেমেন্টটো কৰিব নেট বেংকিংত কৰিব পাৰিব ডেবিট কাৰ্ডত কৰিব পাৰিব আৰটিজিএছত পেমেন্ট গেট যদি ফোন পে আছে আপোনাৰ পেমেন্ট গেট ক্লিক কৰি দিব তাৰপিছত ইয়াত আপোনাৰ তিনটা বেংক আহিছে যিকোনো এটা বেংক আপোনালোকে সিলেক্ট কৰি লৈ ল'ব কেনাৰা বেংক মই সিলেক্ট কৰি লৈছো তাৰপিছত ইয়াত কন্টিনিউত ক্লিক কৰি দিব এতিয়া চাওক আপোনাৰ প্ৰসেসখিনি বহুতখিনি আগুৱাই গৈছে অলপ স্ক্ৰল ডাউন কৰিব কৰি পেলাই চাওক ইয়াত আছে পে লেটাৰ পে নাও আপোনাৰ পে নাওত ক্লিক কৰি দিব এতিয়া চাওক টাৰ্মছ কন্ডিশন কিছুমান আপোনাৰ টাৰ্মছ এণ্ড কন্ডিশন আছে এইখিনি আপোনালোকে পঢ়ি ল'ব অলপ স্ক্ৰল ডাউন কৰি যাব একেবাৰে শেষত গৈ পেলাই চাব I agree to terms and condition ইয়াতে ক্লিক কৰি দিব লগে submit to bank ইয়াতে ক্লিক কৰিব এতিয়া চাওক আহি গৈছে source payment option pay now 1000 rupees আপুনি কেনেকৈ কৰিব কাৰ্ড ক্ৰেডিট ডেবিট নেট বেংকিং UPI যেহেতু UPI দিছিলো মই UPI ক্লিক কৰিম এতিয়া চাওক আহি গৈছে আপোনাৰ পে UPI ID UPI number Google Pay Phone Pay Bhim Paytm Amazon Pay WhatsApp Jupiter আপোনালোকে এনেকৈ আপুনি বহুত কিটা অপচন পাব সাধাৰণতে যোনে যেটো কম্পাটিবল হয় হেমতে আপোনালোকে লৈ ল'ব মই ফোন পে ললো ইয়াতে আপোনাৰ UPI ID টো দিলো দিয়াৰ লগে আপোনাৰ ভেৰিফাই কৰিব কৰাৰ পিছত ক্লিক কৰি দিব পেমেন্টটো হৈ যাব আৰু লগে আপোনাৰ পান আৰু আধাৰ কাৰ্ডটো লিংক হৈ যাব তো বন্ধুসকল আপোনালোকে যিমান সোনকালে পাৰে এই কামটো কৰি লওক অন্যথা আপোনালোকে জৰিমনাৰ সন্মুখীন হ'ব পাৰে তো বন্ধুসকল ইয়াতে এটা সৰু ৰিকুৱেষ্ট যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰিব আৰু কমেন্ট কৰি জনাব লগতে মোৰ চেনেল যিসকল বন্ধু নতুন তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা হেল্পফুল ভিডিও পোনপ্ৰথমে লাভ কৰে তো বন্ধুসকল আজিলৈ ইমানেই বাই বাই